বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ। মই দেৱীলে আশা কৰোঁ সকলো ভালেই। আৰু যিহেতু আজি মই গোলনেমুৰ নিমখত দিম অলপ তাৰে অকণমান দেখুৱাব বিচাৰিছোঁ। আৰু ওপৰ যিহেতু জিমটো অলপ গুচাই মেলি ধৰক এনেকৈ ওপৰ এইটো গুচাই তেতিয়া আপুনি ধৰক ৰ'দত এটা ৰ'দত দি নিমখত ভৰাই থ'ব পাৰিম। আৰু বহুতে টেঙা আচাৰো বনায়, মই কিন্তু আচাৰ নবনাওঁ, যিহেতু নিমখত গলোৱা টেঙা ৰাখিম। আৰু সেইখিনি আৰু কেনেকৈ থৈছোঁ তাৰে অকণমান দেখুৱাইছোঁ। দেখিছেনে, এইখিনি যিহেতু এইখিনি মই কালি এইখিনি মই গুচাই মেলি ৰ'দত দিলোঁ। আৰু অলপমান এইকেইটা বৈয়ামকেইটা যিহেতু চিচাৰ বৈয়াম হ'লে বেছি ভাল হয়, এইকেইটা প্লাষ্টিক বৈয়াম। আৰু এইটো মই কালি যিখিনি মানে ৰ'দত দিছিলোঁ তাৰে অলপ ভৰালোঁ, আৰু এইখিনি নধৰিলেগৈ। আৰু এইখিনি ইয়াত আছে, আৰু এইখিনি দেখিলেনে, এইখিনি গুচাবলৈ আছে। এইখিনি আৰু অলপমান আপোনালোকক দেখুৱাই আছোঁ। টেঙা যিহেতু নিমখত দিয়া গোলনেমু, এয়া দেখিলে নহয়, মই ওপৰ জিমটো গুচাই পিনে কালি দিনটো ৰ'দত দিলোঁ, আৰু আজি 2-3 ঘণ্টা দিলোঁ। আজি মই বৈয়ামত ভৰাম, তাৰে নিমখত বৈয়ামত যিহেতু ভৰাই থ'ম, আপোনালোকক কেনেকৈনো ভৰাইছোঁ তাৰে অকণমান দৃশ্য দেখুৱাব বিচাৰিছোঁ। আহকচোন চাওঁ। আৰু যিহেতু বাহিৰত বহি লৈছোঁ, ইমানেই ঠাণ্ডা, বাহিৰত অকণমান ৰ'দৰ তাপতে বহি লৈছোঁ আৰু অকণমানিৰ লগত, সেইখিনি আৰু এতিয়া দেখুৱাই আছোঁ। আৰু এইখিনি টেঙাখিনি আৰু প্লাষ্টিকৰ বৈয়াম এটা লৈ লৈছোঁ, পোৱালি দুটামান ভৰালেই। চিচাৰ পাত্ৰটো কি হ'ল, আচলতে মোৰ সৰু হৈছে, এইটো দেখিলে নহয়। আৰু ইয়াত দিবলৈ নিমখৰ পেটি এটা লৈ লৈছোঁ, এইটো এইখিনি আৰু ইয়াত ভৰাই দিয়া, এটা ভৰাই দিয়া, অঁ কেইটা আছে বাৰু, আৰু দুটামান ভৰাব লাগিব নে, তেতিয়া ভৰ্তি হ'ব। এইটো লোৱা, এইটো ভৰাই দিয়া, এইটো লৈ যাওঁ, এইটো ভৰাই দিয়া, তুমি ভৰাই দিয়া। এইখিনি ভৰাই হৈ গ'ল। যিহেতু এইটো নিমখটো অলপ দি দিম, নিমখৰ অকণমান দি দিম। যোৱা, তোমাৰ নিচাৰে মাৰিছে, যোৱা নিচাৰে মাৰিছে, যোৱা। কেতিয়াবা যদি আপোনালোকৰ খুব পেট কামুৰে, চিকুট মাৰি ধৰে, বা সঘনাই লেট্ৰিন যাব লগা হয়, তেতিয়াহ'লে নিমখত গলাই থোৱা টেঙা অকণমান খালেও আৰাম পোৱা যায়। আৰু যিমান পুৰণি হয় সিমানেই ভাল। যিহেতু মই এইবাৰ প্ৰথম থৈছোঁ, সেইখিনিয়ে আৰু যিহেতু প্ৰমাণ পাইছোঁ, সেইটো কাৰণে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। মই 2 দিনমান থৈ দিম, নিজে পানী হৈ গলিব, আৰু এনেকৈ বহুত বছৰ খাব পাৰিম ধৰক। এইখিনিয়ে ভিডিঅ'টো ইমান সকলোৱে একেলগে চাব, সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।